প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, জেজেবি মেথ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ এডভান্স মেথছৰ অখণ্ড সংখ্যাৰ পাটিগণিত পাঠটোৰ আমি এটা গুৰুত্বপূৰ্ণ এটা টপিকৰ ওপৰত আলোচনা কৰিম আৰু সেইটো হৈছে আমাৰ ডিভিজিবিলিটি অফ ইণ্টিজাৰ্ছ। এতিয়া ডিভিজিবিলিটি অফ ইণ্টিজাৰ্ছ বুলি ক'লে আমি কি বুজি পাওঁ? ধৰা আমাৰ এ আৰু বি দুটা অখণ্ড সংখ্যা, য'ত আমাৰ বি নট ইকুৱেল টু 0 আৰু আমি বিক যদি এৰে ডিভাইড কৰোঁ, ধৰা এটা অখণ্ড সংখ্যা চি পাওঁ, য'ত আমাৰ চি বিলংছ টু জেড। তাৰমানে আমাৰ বিক এৰে হৰণ কৰিলে এটা অখণ্ড সংখ্যা চি পাইছোঁ, তেন্তে আমি ক'ব পাৰোঁ এ ডিভাইডছ বি। ডিভাইড চিনটো আমি এনেকৈ দিওঁ আৰু এ ডিভাইডছ বি হ'লে কিমান হ'ব আমাৰ? বি ইকুৱেল টু এ ইনটু চি, মানে এ চি ফৰ চাম ইণ্টিজাৰ চি, ফৰ চাম চি বিলংছ টু জেড। ফৰ এক্সাম্পল আমাৰ 8টোক যেতিয়া আমি 2ৰে ডিভাইড কৰোঁ, তেতিয়া এটা ইণ্টিজাৰ পাম। তাৰমানে আমি এইটো 2 ডিভাইডছ 8 বুলি ক'ব পাৰোঁ। আকৌ -8ক 2ৰে ডিভাইড কৰিলেও আমি এটা ইণ্টিজাৰ পাওঁ, গতিকে আমি 2 ডিভাইডছ -8 এনেকৈ ক'ব পাৰোঁ। ধৰা 12ক 3ৰে ডিভাইড কৰিলে আমি এটা ইণ্টিজাৰ পাওঁ, তাৰমানে 3 ডিভাইডছ 12। কিন্তু আমি 7ক যদি 2ৰে ডিভাইড কৰোঁ, তেতিয়াহ'লে আমি এটা ইণ্টিজাৰ নাপাওঁ, গতিকে আমি 2 ডাজ নট ডিভাইড 7 এনেকৈ ক'ম। গতিকে ডিভিজিবিলিটি অফ ইণ্টিজাৰ্ছ বুলি ক'লে আমি বি আৰু এ আৰু বি যদি দুটা ইণ্টিজাৰ হয় আৰু বিক এৰে ডিভাইড কৰিলে যদি আমি এটা ইণ্টিজাৰ পাওঁ, তেতিয়াহ'লে আমি এ ডিভাইডছ বি বুলি ক'ব পাৰোঁ। ডিভাইড চিনটো আমি এনেকৈ চিধাকৈ দিওঁ। গতিকে একেবাৰে সহজ এইটো। এতিয়া আছে আমাৰ কেইটামান বিভাজ্যতাৰ মৌলিক ধৰ্ম কেইটামান আছে। এতিয়া উপপাদ্য 3টো আছে আমাৰ এ বি চি যিকোনো অখণ্ড সংখ্যাৰ ক্ষেত্ৰত। 1 নম্বৰটো আছে এ ডিভাইডছ 0, 1 ডিভাইডছ এ, এ ডিভাইডছ এ। এইকেইটা মেট্ৰিকত খুব আহি থকা প্ৰশ্ন, গতিকে মন দিবা। ফৰ এনি ইণ্টিজাৰ এ নট ইকুৱেল টু 0, এ নট ইকুৱেল টু 0 যিকোনো অখণ্ড সংখ্যাৰ কাৰণে আমি কি পাম? 0 ইকুৱেল টু এ ইনটু 0। চাবা, এতিয়া যদি মই 0ক এৰে ডিভাইড কৰোঁ, তেতিয়া এইটো ইফালে লৈ আহিলোঁ, তেতিয়া আমি 0 মানে এটা ইণ্টিজাৰ পালোঁ। তাত আমি কি পাইছিলোঁ? ডিভিজিবিলিটি অফ ইণ্টিজাৰ্ছ মতে বি বাই এ ইকুৱেল টু যদি এটা ইণ্টিজাৰ হয়, তেতিয়াহ'লে আমি এ ডিভাইডছ বি লিখিব পাৰোঁ। গতিকে 0 বাই এ ইকুৱেল টু আমি এটা ইণ্টিজাৰ পাইছোঁ, গতিকে আমি কি লিখিব পাৰোঁ? এ ডিভাইডছ 0 লিখিব পাৰোঁ। আকৌ এইটো 1 ডিভাইডছ এ আছে। এগেইন এ ইকুৱেল টু 1 ইনটু এ, 1 ইনটু এ কৰিলে আমি এ পাম। তাৰমানে 1টো যদি আমি এইফালে লৈ আহোঁ, তেতিয়া এ এটা ইণ্টিজাৰ আছিল, মানে এ বাই 1 ইকুৱেল টু এটা ইণ্টিজাৰ পালোঁ। গতিকে ডেফিনেশ্যন মতে আমি কি লিখিব পাৰোঁ? 1 ডিভাইডছ এ। এগেইন আমাৰ এ ইকুৱেল টু 1 ইনটু এ আছিল। এতিয়া আমি এ বাই এ যদি কৰোঁ, এ বাই এ কৰিলে কিমান পাম? 1 পাম, মানে এক এৰে ডিভাইড কৰোঁতে এটা ইণ্টিজাৰ পাইছোঁ, গতিকে ডেফিনেশ্যন মতে এ ডিভাইডছ এ লিখিব পাৰোঁ। এইটো 1টো হ'ল। এতিয়া 2টো চাবা, 2টো আছে আমাৰ এ ডিভাইডছ 1 যদি আৰু যদিহে এ ইকুৱেল টু প্লাছ মাইনাছ 1। এতিয়া আমাৰ আছে এ ডিভাইডছ 1। এতিয়া ডেফিনেশ্যন মতে কিমান হ'ব? 1 ইকুৱেল টু, মানে 1ক এৰে ডিভাইড কৰিলে এটা ইণ্টিজাৰ, চাপ'জ চি পাম, তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ? 1 ইকুৱেল টু এ ইনটু চি, তাৰমানে 1 ইকুৱেল টু আমাৰ এ চি ফৰ চাম ইণ্টিজাৰ চি। এতিয়া এইটো কেতিয়া সম্ভৱ হ'ব? যদি এ ভেলুটো যদি 1 হয়, চিৰ ভেলুটো যদি 1 হয়, 1 ইনটু 1 মানে 1 পাম। আকৌ এ ইকুৱেল টু -1, চি ইকুৱেল টু যদি -1, -1 ইনটু -1 ইকুৱেল টু 1 পাম। তাৰমানে এইটো সম্ভৱ হ'ব। ইট ইজ পচিবল when a equal to 1, c equal to 1 or a equal to -1, c equal to -1। তাৰমানে 1 ইনটু 1 কৰিলে 1 পাম আৰু -1 ইনটু -1 কৰিলেও 1 পাম। অৰ্থাৎ আমাৰ a equal to আমি +-1 পালোঁ। কনভাৰ্চলি আকৌ আমি a equal to +-1 বুলি ধৰি ল'লোঁ। এতিয়া a equal to 1ৰ বাবে আমাৰ কিমান হ'ব?
সো 1 ইনটু 1 কৰিলে আমাৰ কিমান হ'ব 1 হ'ব তাৰ মানে আমি 1/1 যদি কৰো এটা ইন্টিজাৰ পাম তাৰ মানে আমাৰ 1/1 কৰিলে এটা ইন্টিজাৰ পাম গতিকে আমি 1 ডিভাইডস 1 এনেকৈ লিখিব পাৰো আকৌ a = -1 ৰ বাবে আমাৰ কিমান হ'ব 1 = -1 ইনটু -1 কৰিলে আমি 1 পাম গতিকে 1/-1 যদি কৰো ইফালে -1 থাকিব মানে 1 ক -1 এৰে ডিভাইড কৰিলে এটা ইন্টিজাৰ পাম গতিকে আমি এটো লিখিব পাৰো ডিভিজিবিলিটি ডেফিনিশন মতে -1 ডিভাইডস 1 এটাকে আমি কিমান পালো a ডিভাইডস 1 এটো পালো আমি তিনিটো আছে আমাৰ a ডিভাইডস b আৰু c ডিভাইডস যদি d হয় তেন্তে ac ডিভাইড bd এটো মেট্ৰিকত খুবে আহি থাকে a ডিভাইডস b আছে আমি b = কি লিখিব পাৰো ar লিখিব পাৰো for some integer r for some r belongs to z and c divides d গতিকে আমি লিখিব পাৰো d = cs for some integer s এতিয়া আমি ac divides bd লিখিব লাগে গতিকে আমি প্ৰথমতে bd টো লিখিম now bd = b ৰ ভ্যালু আছে আমাৰ ar আৰু d ৰ ভ্যালু আছে cs তাৰমানে a c এফালে পালো আমি rs এতিয়া rs দুটা আমাৰ ইন্টিজাৰ দুটা ইন্টিজাৰৰ পূৰণফল এটা ইন্টিজাৰ হ'ব গতিকে এটো আমি এটা ইন্টিজাৰ বুলি ললো acw where w = rs belongs to z তাৰমানে আমি কি পালো bd/ac কৰিলে এটা ইন্টিজাৰ পাম গতিকে আমাৰ ডেফিনিশন মতে ac ডিভাইডস bd দেখাব পাৰো এটো আমাৰ প্ৰুফ হৈ গল মানে bd/ac টো যদি ফালে লৈ আহো bd/ac = এটা ইন্টিজাৰ পাই আছো গতিকে ডেফিনিশন মতে হ'ব আমাৰ ac ডিভাইডস bd 4 নম্বৰটো আছে আমাৰ যদি a divides b and b divides c then a divides c এটো মেট্ৰিকত আহি থাকে গতিকে ইয়াৰ প্ৰুফটো একেবাৰে ইজি আমাৰ a divides যদি b হয় আমি কি পাম b = a আৰু এটা ইন্টিজাৰ a suppose আমি r বুলি ধৰিলো for some integer r for some r belongs to z এনেকৈ লিখিছো and b divides c so আমি c = bs লিখিলো for some integer s এতিয়া আমাৰ a divides c দেখাব লাগে সৰি ইয়াতে b ৰ ভ্যালুটো আমি বহাই দিম ar লিখিলো এতিয়া চাবা rs এটা ইন্টিজাৰ তাৰমানে a আমি এটো p বুলি ধৰিব পাৰো where p এটা ইন্টিজাৰ যত p = rs এতিয়া চাবা c/a টো যদি ইফালে আনো c/a = এটা ইন্টিজাৰ পাই আছো p এটা আমি ইন্টিজাৰ বুলি ধৰিছো তাৰমানে c/a যদি এটা ইন্টিজাৰ হয় গতিকে আমি ডিভিজিবিলিটিৰ ডেফিনিশন মতে আমি এটো কি ক'ব পাৰো a divides c এটো আমাৰ প্ৰুফ হৈ গল 5 নম্বৰটো আছে আমাৰ a divides b আৰু b divides a যদি আৰু যদিহে a = +- b এটো চাবা a divides b গতিকে আমি পাম b = ar and b divides a তো a = পাম আমি bs for some rs দুটা ইন্টিজাৰ এতিয়া চাবা b = আছিল ar গতিকে আমি b ৰ ঠাইত আমি ar লিখিলো ars এফালে আছে তোমাৰ a এতিয়া a কেনসেল হল মানে 1 = আমি rs পাম এতিয়া এটো কেতিয়া পসিবল হ'ব which is possible if r = 1 হ'ব লাগিব s = 1 তাৰমানে 1 * 1 মানে 1 or r = -1 s = -1 তাৰমানে -1 * -1 কৰিলে 1 পাম এটাকে আমি কি পালো r = পালো আমি +-1 s = পালো +-1
এতিয়া আছিল আমাৰ b ইকুৱেল টু ar আছিল। এতিয়া চাবা b ইকুৱেল টু আছিল আমাৰ ar, গতিকে b ইকুৱেল টু a, r ৰ ভেলু আমি প্লাছ মাইনাছ 1 পালো, তাৰমানে b ইকুৱেল টু আমি প্লাছ মাইনাছ a পালো। কনভাৰ্সলি বিপৰীত ক্ৰমে আমি ধৰি ললো b ইকুৱেল টু প্লাছ মাইনাছ a, অৰ্থাৎ আমাৰ কি হ'ব এইটো যে b ইকুৱেল টু a হ'ব or b ইকুৱেল টু মাইনাছ a। এতিয়া আমি b ইকুৱেল টু যদি a লওঁ, so a মানে কিমান 1 into a, তাৰমানে b by a কৰিলে আমি 1 পাইছো, তাৰমানে b by a কৰিলে এটা ইন্টিজাৰ পাইছো, গতিকে আমি a divides b লিখিব পাৰো। n b equal to a, তাৰমানে আমি 1 into b কৰিলে b পাম equal to a, তাৰমানে 1 equal to আমি কেনেকৈ পাম a, b টো ইফালে লৈ ললো, মানে a by b কৰিলে এটা ইন্টিজাৰ পাইছো, গতিকে আমাৰ ডেফিনিশ্যন মতে হ'ব b divides a। এতিয়া চাবা b equal to আমি a ৰ কাৰণে পালো, এগেইন আমি b equal to -1 ৰ কাৰণে কিমান মাইনাছ a ৰ কাৰণে কি পাম, এগেইন b equal to আমি -1 ললো, so এইটো আমাৰ -1 into a কৰিলে আমি -a পাম, তাৰ মানে কি পালো b by a কৰিলে -1 পালো, -1 এটা ইন্টিজাৰ, গতিকে b ক a ৰে ডিভাইড কৰিলে যদি আমি এটা ইন্টিজাৰ পাওঁ, আমি ডেফিনেশ্যন মতে a divides b লিখিব পাৰো। n আকৌ b equal to আমি -a পাইছো, তাৰমানে 1 into b কৰিলে আমি -a পালো। এতিয়া চাবা আমি মাইনাছটো ইফালে দিব পাৰো, মানে -1 into b equal to আমি a বুলি লিখিব পাৰো, গতিকে -1 equal to আমি a by b কৰোতেও আকৌ -1 পালো, that means আমি b divides a বুলিও লিখিব পাৰো। গতিকে আমি কি পালো যে a equal to যদি আমাৰ প্লাছ মাইনাছ b হয়, তেন্তে আমি a divides b পাম and b divides a পাম। 6 নম্বৰটো আছে আমাৰ a divides b আৰু b not equal to 0, then modulus of a less than or equal to modulus of b। এতিয়া আমাৰ দিয়া আছে a divides b যদি হয় b equal to আমি লিখিব পাৰো ar, য'ত আমাৰ r এটা ইন্টিজাৰ for some integer r। এতিয়া আমাৰ b not equal to 0, b to 0 নহয়, গতিকে r কি নহয় 0 নহয়, therefore r not equal to 0। এতিয়া r যদি 0 নহয়, r কি হ'ব পাৰে greater than 0 হ'ব পাৰে or less than 0 হ'ব পাৰে। চাবা suppose r equal to যদি মই 1 পাওঁ, তেতিয়াহ'লে modulus of r equal to modulus of 1 equal to 1 হ'ব। আকৌ r equal to যদি -1 হয়, তেতিয়াহ'লে আমাৰ modulus of r equal to modulus of -1, মানে modulus of -1 মানে 1 পাম, তাৰ মানে আমাৰ এইটো কিমান হ'ব 1 হ'ব পাৰে বা তাতকে ডাঙৰ হ'ব পাৰে, কিন্তু মাইনাছত থাকিলেও যিহেতু মডুলাছ ল'লে পজিটিভ হৈ যাব, গতিকে আমাৰ এইটো therefore modulus of r greater than or equal to 1, মানে 1 হ'ব পাৰে। যদি 2 লওঁ আমি এইটো modulus of 2 মানে 2, আকৌ modulus of -2 মানেও 2 পাম, অৰ্থাৎ 1 হ'ব পাৰে বা 1তকৈ ডাঙৰ হ'ব। এতিয়া তোমাৰ b equal to কি আছিল ar আছিল। নাও এতিয়া যদি আমি মডুলাছ লওঁ ইয়াৰ দুইফালে, modulus of b equal to modulus of ar, এতিয়া মডুলাছটো আমি এনেকৈ ভাগ কৰি লিখিব পাৰো মাপাংকৰ ধৰ্মৰ মতে, modulus of a into modulus of r। এতিয়া চাওঁ modulus of r আকৌ greater than equal to 1 হৈ আছে, গতিকে কি এইখিনি আমাৰ modulus of b টো greater than or equal to modulus of a হ'ব। কিহৰ কাৰণে হ'ব, যিহেতু আমাৰ modulus of r is greater than or equal to 1। এতিয়া আমি a টো আগত লিখিছো modulus of a, তেতিয়া চিনটো আমাৰ কি হ'ব উলটি যাব, less than or equal to modulus of b, এইটো আমাৰ প্ৰুফ হৈ গ'ল। এতিয়া 7 নম্বৰটো আছে যদি a divides b আৰু a divides c, তেন্তে a divides bx plus cy, য'ত xy যিকোনো অখণ্ড সংখ্যা। এইটো চাবা a divides b, তাৰমানে আমি কি লিখিব পাৰো b equal to ar লিখিব পাৰো, য'ত আমাৰ r এটা ইন্টিজাৰ for some integer r, and a divides c, তাৰমানে আমি লিখিব পাৰো c equal to
AS, য'ত আমাৰ S belongs to Z, মানে for some integer S. এতিয়া তুমি now এতিয়া আমি দেখুৱাব লাগে A divides BX plus CY. এতিয়া এইটো লিখিবা BX plus CY টো লিখা BX plus CY. B ৰ ভ্যালু আছে আমাৰ AR এইটো X plus CY. C মানে আছে AS আৰু এইটো Y. এতিয়া দুইটাতে A আছে, A কমন লোৱা, তেতিয়া থাকিব আমাৰ RX plus SY. অৰ্থাৎ এইখিনি এটা আমাৰ ইন্টিজাৰ হ'ব। সাপোজ আমি ইন্টিজাৰটোৰ নাম আমি M দিলো, য'ত M এটা ইন্টিজাৰ, M equal to RX plus SY belongs to Z. এতিয়া আমি কি পালো, BX plus CY equal to AM. মানে আমি কি পালো, BX plus CY by যদি A কৰো তেতিয়াহ'লে এটা ইন্টিজাৰ পাম। এতিয়া ডেফিনেশ্যন মতে কি হ'ব আমাৰ, A divides এইখিনি হ'ব BX plus CY. এইটো আমাৰ প্ৰুফ হৈ গ'ল। এইটা একেবাৰে সহজ আৰু মেট্ৰিকত খুবেই আহি থাকে। এতিয়া আমাৰ উপপাদ্য 3 আমি বিভাজ্যতাৰ মৌলিক ধৰ্মসমূহ প্ৰমাণ কৰিলো। এইটা একেবাৰে ইজি আৰু মেট্ৰিকত খুবেই আহি থাকে। ইয়াৰ পিছত আমি কংগ্ৰুৱেন্ট মডেলৰ ওপৰত আলোচনা কৰিম আৰু তাৰ প্ৰপাৰ্টি বিলাকৰ ওপৰত আলোচনা কৰিম।